হেল্ল' গাইজ চিভিকি ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, কেইটামানহে কুৱেশ্যন লৈ আহিছোঁ, অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। আপোনালোকে স্কিপ নকৰাকৈ চাব। তেনেহ'লে বেছি দেৰি নকৰোঁ, ব'লক ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ইয়াতে 1 নম্বৰ কুৱেশ্যনটো চাব। আপোনালোকে কি দিছে, তলত দিয়া শৃংখলাটো বা প্ৰশ্নটোৰ উত্তৰ কৰা। এটা আমাক নাম্বাৰ চিৰিজ দিছে আৰু আপোনালোকে নাম্বাৰ চিৰিজত 1 নম্বৰ এটা 100% পাব। বুজি পাইছে? 1 বা 2 এটা আহে, 1 বা 2 নম্বৰ আপোনালোকে কেতিয়াও নহৰাব। ইয়াতে চাব, মই কৰাই আছোঁ। প্ৰথমতে আমাক কি দিয়া আছে যে 4, 5, 6 অনুপাত 14 দিয়া আছে। কিমান? 4, 5, 6 ইয়াতে দিয়া আছে। দেখিছে আপোনালোকে যে 4, 5, 6 ইকুৱেল 14, 5, 5, 6 ইকুৱেল 19। তেনেহ'লে 6, 5, 4 ইকুৱেল কিমান হ'ব আমি উলিয়াব লাগে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া আমি প্ৰথমতে 4, 5, 6ৰ পৰা 14 কেনেকৈ পালে আৰু 5, 5, 6ৰ পৰা 19 কেনেকৈ পালে সেইটো আমি উলিয়াবলৈ চেষ্টা কৰিম। গতিকে ইয়াতে লিখোঁ আমি যে আমাক দিছে 4, 5, 6, সেইটো অনুপাত কিমান দিছে? 14 দিছে। নেক্সট দিছে আকৌ 5, তাৰপিছতে আকৌ 5, তাৰপিছতে 6, সেইটো অনুপাত কিমান দিছে? 19 দিছে। আৰু আমি যোনটো ওলাব লাগে সেইটো হৈছে আমাৰ 6, 5, 4, 6, 5, 4 অনুপাত কিমান হ'ব? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া আপোনালোকে ভালদৰে মন কৰিব যে 4, 5, 6ৰ পৰা আমি 14 কেনেকৈ ওলাব পাৰোঁ সেইটো চাম। আমি গোটেইকেইটাকে প্ৰথমতে যোগ কৰিম, তাৰপিছত আমি মাজৰটো বিয়োগ কৰি চাম। 6 আৰু 4, 10 আৰু 10, চৰি গাইজ, আমি গোটেইকেইটাকে যোগ কৰি দিওঁ। আমি যদি গোটেইকেইটাকে যোগ কৰি দিওঁ তেনেহ'লে 4, 5, 9, 9, 6, 15, 15ৰ পৰা 1 এটা মাইনাছ কৰিলে 14 হৈ আছে। 5, 5, 10, 10, 1, ইয়াতে চাব 4, 5, 9, 6, 15ৰ পৰা 1 বিয়োগ কৰিলে 14 হয়। 5, 5, 10, 10, 6, 16, 16ৰ পৰা 1 বিয়োগ কৰিলে 15 হ'লে হয়, কিন্তু দিয়া আছে 19। গতিকে আমাৰ এইটো নিয়ম নহ'ব। আমি এতিয়া পূৰণ কৰি চাওঁ। 4, 5 গুণে 20, 20ৰ পৰা 6 এটা বিয়োগ কৰিলে 26, চৰি 26 নহয়, 14 ডাইৰেক্টলি ওলাই আছে। আমি যদি এইটো নিয়ম কৰোঁ যে আমি 4 আৰু 5 যদি পূৰণ কৰি দিওঁ, 4 পূৰণ 5 সমান 4, 5 গুণে 20, তাৰ পৰা যদি আমি মাইনাছ এই লাষ্টৰ 6টো যদি আমি বিয়োগ কৰি দিওঁ, -6, তেনেহ'লে আমাৰ কিমান হয়? 20ৰ পৰা 6 গ'লে 14, আৰু ইয়াতে 14টো দিয়া আছে। বুজি পাইছে? আপোনালোকক দেখাবলৈ মই ইমানখিনি লিখি দিছোঁ, যিহেতু আপোনালোকে বুজি পাব। নহ'লে মই ডাইৰেক্টলি কৰিব পাৰোঁ। আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰা হৈ যাব ডাইৰেক্টলি কৰি দিলে হ'ব। তেনেকুৱা নিয়মতে যদি ইয়াতে কৰোঁ 5, 5 যদি আমি পূৰণ কৰি দিওঁ, 5 পূৰণ 5 যদি কৰি দিওঁ, 5, 5 গুণে কিমান? 5, 5 গুণে হৈছে 25। 25ৰ এবাৰ কি কৰিব লাগিব? আমি এই লাষ্টৰ আমি 6টো বিয়োগ কৰিব লাগিব। যিহেতু ইয়াতে বিয়োগ কৰিছিলোঁ লাষ্টৰ সংখ্যাটো, 5, 5 গুণে 25, 25ৰ পৰা আমাৰ 6 গ'লে থাকে কিমান? 25ৰ পৰা 6 গ'লে 19 থাকে, আৰু 19টো ইয়াতে ধুনীয়াকৈ দিয়া আছে। দেখিছে? আপোনালোকক বুজাবলৈ অকণমান দীঘলীয়া কৰাই দিছোঁ। এতিয়া আমি যোনটো ওলাব লাগে সেইটো মই কৰি দিয়াৰ আগতে যদি আপোনালোকে পাৰে তেনেহ'লে কৰি দিলে ভাল লাগে, কিয়নো একদম ইজিকৈ শিকাই দিলোঁ। এতিয়া আমি যোনটো চাব, আপোনালোকে ভালদৰে মন কৰিব। আমি প্ৰথমতে এই দুটাক পূৰণ কৰিম। 6 পূৰণ 5, 6 পূৰণ 5 সমান 6, 5 গুণে কিমান হ'ব গাইজ? 30 হ'ব। এবাৰ আমি 30ৰ পৰা কি বিয়োগ কৰিব লাগিব? লাষ্টৰ এই 4টো বিয়োগ কৰিব লাগিব, এই লাষ্টৰ 4টো। গতিকে 30ৰ পৰা যদি আমি 4 বিয়োগ কৰোঁ তেনেহ'লে আমাৰ থাকে 26, আৰু এতিয়া আমাৰ এনচাৰ ওলাই গ'ল 26। গতিকে আমাৰ 26টো কোনোবা নম্বৰ অপশ্যনত দিয়া আছে নেকি চাওকচোন আপোনালোকে। 26টো অপশ্যন নম্বৰ 4তেই দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4। বুজি পাইছে? একদম ইজি শিকাই দিছোঁ, আৰু কুৱেশ্যন মাৰ্কৰ ঠাইত হ'লে হয় আমাৰ 26। বুজি পাইছেনে? যদিহে বুজি পাইছে এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। তেনেহ'লে 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে চাব 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ। এতিয়া চাব কি দিছে, যে তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা। আমাক এটা আলফাবেট এনালজিৰ দিছে, আৰু গাইজ আলফাবেট বেলেগ বেলেগ ধৰণৰ থাকে। কাৰোবাত থাকে যে আলফাবেটৰ পৰা নাম্বাৰিং, সেইটো কৰ্ডিং ডিকৰ্ডিং কয়, আৰু আলফাবেটৰ পৰা আলফাবেট থাকে। বুজিছে? ইয়াতে চাব আমি আলফাবেটৰ পৰা আলফাবেট দিছে ইয়াতে, কিন্তু আলফাবেটৰ পৰা আলফাবেট দিলে আমাৰ ইজি হৈ যায়। বুজিছে? ইয়াতে RKM অনুপাত VFS দিয়া আছে। PSQ অনুপাত কিমান হ'ব? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দেখিছে? এইটো দেখিছেনে? ইয়াতে আমি প্ৰথমতে লিখিলোঁ ধুনীয়াকৈ আপোনালোকক বুজাবলৈ, যে R দিয়া আছে, তাৰপিছতে K দিয়া আছে, ইয়াতে R দিয়া আছে, K দিয়া আছে, তাৰপিছতে কিমান দিয়া আছে? M দিয়া আছে। সেইটো অনুপাত কিমান দিছে? V, তাৰপিছতে F,
তাৰপিছতে s দিয়া আছে আৰু আমি যোনটো ওলাব লাগে সেইটো আমাক কি দিছে চাওক আপোনালোকে PSQ অনুপাত কিমান হ'ব আমি উলিয়াব লাগে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ভালদৰে মন দিয়ক এতিয়া আমি প্ৰথমতে চাব লাগিব যে r কে m ৰ পৰা ইয়াতে VFS কেনেকৈ পালে গতিকে আমি ডাইৰেক্টলি নাম্বাৰিং কৰি দিম আমাৰ এনসাৰ ওলাই যাব বুজিছে আমি যদি r চাবলৈ যাওঁ তেনেহলে r কিমান নম্বৰত আছে আপোনালোকে নিশ্চয় জানে ABCD ৰ লিষ্টত r টো আমাৰ 18 নম্বৰত আছে আৰু k কিমান নম্বৰত আছে আমাৰ ABCD ৰ লিষ্টত k টো আছে 11 নম্বৰত m কিমান নম্বৰত আছে m আছে 13 নম্বৰত আপোনালোকে যদি এইবোৰ মুখস্থ নকৰে তেনেহলে আপোনালোকৰ একদম নোৱাৰিব দেই গাইস মই কৈ দিছো আপোনালোকে এক্সামত অলপো কৰিব নোৱাৰিব আপোনালোকে কুৱেশ্যনখন চাই থৈ আহিব লাগিব যদিহে চাকৰ লাগে প্ৰেক্টিছ কৰক ইয়াতে v দিয়া আছে 22 নম্বৰ আমি জানো সকলোৱে 22 আৰু f দিয়া আছে 6 বা আমি জানো 6 f ৰ মানটো s আছে 19 নম্বৰত গতিকে এতিয়া আমি প্ৰথম কথাটো হৈছে যে আমি r ৰ পৰা ইয়াতে গাইস r ৰ পৰা আমি v চাব লাগিব এটাৰ পৰা এটা প্ৰথমৰটো পৰা প্ৰথমটো আৰু k ৰ পৰা f আৰু m ৰ পৰা s বুজিছে গতিকে এতিয়া আমি 18 ৰ পৰা 22 লিখিছে এতিয়া কিমান বাঢ়ি গৈছে 4 এটা বাঢ়ি গৈছে বুজিছে 4 এটা বাঢ়ি গৈছে আৰু 11 ৰ পৰা 6 হৈছে বুজি পাইছে 11 ৰ পৰা 6 হৈছে এবাৰ আকৌ কি হ'ব গাইস যে এবাৰ মাইনাসে হৈ গৈছে উল্টা কৈছা আপোনালোকে 11 আৰু 6 দিয়া আছে গতিকে এবাৰ আমাৰ 5 এটা মাইনাস হৈছে কিমান এটা মাইনাস হৈছে 11 ৰ পৰা 6 হলে আমাৰ 5 এটা মাইনাস হ'ব কিয়নো 5 6 11 ঠিক আছে এবাৰ +4 এবাৰ -5 আকৌ যদি 13 লগত আমি ইয়াতে 19 হৈছে এবাৰ আকৌ বাঢ়ি গৈছে +6 হৈ গৈছে দেখিছে মানে সিৰিজটো কি গৈ আছে চাওক আপোনালোকে যে +4 -5 +6 মানে আপোনালোকে সিৰিয়ালি নাম্বাৰটো সিৰিয়ালি গৈ আছে যে 4 5 6 কিন্তু চিনটোহে বদলিছে প্লাস মাইনাস প্লাস যদি আৰু এটা থাকা হলে তেনেহলে আগত কি হলে 7 মাইনাস হৈ গল হয় বুজিছে ঠিক একেটা নিয়মতে আমি এটো এবাৰ কৰিম যে আমি p ৰ মানটো 16 সকলোৱে জানো p ৰ মানটো কিমান 16 তাৰ পিছতে s ৰ মানটো কিমান ইয়াতেও পাইছিলো s ৰ মানটো হৈছে 19 তাৰ পিছতে q ৰ মানটো কিমান q ৰ মানটো 17 গতিকে এতিয়া আমি একেটা সিৰিজ ব্যৱহাৰ কৰিম ইয়াতে একেটা সিৰিজ ব্যৱহাৰ কৰিম চাব আপোনালোকে ভালদৰে মন কৰিব যে আমি প্ৰথম 16 ৰ লগত কি কৰিম আমি +4 কৰিম যেটো এটা +4 কৰিছিলো এটা আমাৰ অপচনত থাকে না এনসাৰটো চাম বুজিছে আমি সেইটো সিৰিজ ব্যৱহাৰ কৰো 16 আৰু 4 যদি যোগ কৰি দিও তেনেহলে আমি 20 হৈ গৈ 20 আৰু 20 নম্বৰত আমাৰ টি আখৰটো আছে টি বুজি পাইছে আৰু এনসাৰ আমাৰ টি দিয়া আৰম্ভ হ'ব গতিকে আমাৰ 4 নম্বৰ অপচনটো আমাৰ ৰং ইয়াতে এস দিয়া আৰম্ভ হৈছে আপোনালোকে এনেকুৱাকৈ অপচনবোৰ কাটিব পাৰে আৰু এবাৰ আমি কি কৰিম -5 19 ৰ লগত এবাৰ আমি কি কৰিম -5 কৰিম যেহেতু এটো -5 আছিল গতিকে আমি যদি 19 ৰ পৰা -5 কৰি দিও আপোনালোকে ইয়াতো কৰা আছিল নেকি চাওক আপোনালোকে বুজি পাইছে 14 থাকে আমাৰ কিমান থাকে 19 ৰ পৰা যদি আমি 5 এটা মাইনাস কৰি দিও তেনেহলে আমাৰ 14 থাকে আৰু 14 নম্বৰত আমাৰ n আলফাবেটটো আছে কি n বুজি পাইছে তাৰ পিছতে এবাৰ আমাৰ -5 হৈ গল এবাৰ আমি আকৌ +6 কৰিম যেহেতু এটো কৰিছিলো এবাৰ আমি যদি 17 ৰ লগত এটা +6 কৰি দিও তেনেহলে আমাৰ 23 হয় কিমান হয় 23 গতিকে আমাৰ 23 নম্বৰত আমাৰ w আখৰটো আছে w ওলাই গল নে এনসাৰ চুটকিত ওলাই গল আপোনালোকে যদি প্ৰেক্টিস কৰে 5 সেকেন্ড খুব বেছি গতিকে আমাৰ এনসাৰ ইয়াতে সৰি TNW গতিকে আমাৰ TNW টো অপচন নম্বৰ 3 দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গল অপচন নম্বৰ 3 বুজি পাইছে যদিহে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন বুজি পাইছে ইয়াতে চাব আকৌ এটা আলফাবেট লৈ আছো আপোনালোকে যাতে কনসেপ্টবোৰ ক্লিয়াৰ হৈ যায় আলফাবেটৰ পৰা আলফাবেট ইয়াতে কি দিয়া আছে আপোনালোকে চাওক যে PKY অনুপাত NMW দিয়া আছে তাৰ পিছতে আমি যোনটো ওলাব লাগে সেইটো হৈছে WPO বুজি পাইছে WPO অনুপাত কিমান হ'ব মোস্ট ইম্পৰ্টেন্ট গতিকে আপোনালোকে বুজি পাবলৈ মই অলপ কথাবোৰ লাহে লাহে কওঁ কিয়নো আপোনালোকে হৰবৰি কৰি একো আমাৰ ফাইদা নাই আমি মেইন কামটো হৈছে আমি বুজি পোৱা বুজি পাইছে কথা অলপ বেছিকৈ ক'ব পাৰো কিন্তু আপোনালোকক খুব ধুনীয়াকৈ বুজাই দিও বুজি পাইছে এতে চাব P K কিমান দিছে Y দিছে সেইটো অনুপাত N M W দিয়া আছে আৰু যোনটো ওলাব লাগে সেইটো হৈছে WPO অনুপাত কিমান হ'ব আপোনালোকে মই কৰিয়াৰ আগতে ওলাই দিলে ভাল লাগে নাম কমেন্ট কৰোতে মই সেকেন্ড ভিডিওত নামবোৰ ল'ব পাৰিম WPO অনুপাত কিমান হ'ব
ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু পৰীক্ষাত বহিলেহে গম পাব গতিকে এতিয়া আমি পি কে ৱাইৰ পৰা এন এম ডাব্লিউ কেনেকৈ পালে সেইটো ওলাম গতিকে আপোনালোকে এ বি চি ডিৰ লিষ্টটো চাব পাৰে ডাইৰেক্টলি নাম্বাৰিঙে কৰিব পাৰে মই কওঁ যে আপোনালোকক 110% কমন দি দিম নাম্বাৰিং কৰিলে 100% এনচাৰ আধা ছেকেণ্ডত ওলাই যায় চ' গাইছ আধা ছেকেণ্ড নহয় আধা মিনিটত ওলাই যায় এতিয়া চাব পিৰ মানটো আমি সকলোৱে জানো আগৰ ইয়াতে আমি কৈছিলোঁ মই মানবোৰ মুখস্থ হ'ব লাগিব 16 কেৰ কিমান ডাবল 1 11 ৱাইৰ কিমান একদম লাষ্টত কি আছে 25 নম্বৰত তাৰপিছত জেডটো 26 নম্বৰত এপিনে যদি চাব যাওঁ এনটো আমাৰ 14 নম্বৰত আছে আপোনালোকে হিচাপ কৰি চাব এমটো 13 আৰু ডাব্লু আমাৰ 23 নম্বৰত আছে একদম শেষৰ পিনে আৰু ইটোকো লিখি দিওঁ আমি ইপানে কি দিয়া আছিলে যে ডাব্লু আছে 23 আৰু পি আছে 16 সেয়া কৈছেই নহয় আপুনি দেখিছে অ আছে কিমান 15 বুজি পাইছে এতিয়া আমি প্ৰথমতে চাব লাগিব যে আমি পিৰ পৰা এন কেনেকৈ পালে এটাৰ পৰা এটা কেৰ পৰা এম ডাব্লুৰ পৰা বা ৱাইৰ পৰা ডাব্লু ডাব্লুৰ পৰা ৱাই বুজি পাইছে গতিকে এটা আমি 16ৰ পৰা ইয়াতে কি হৈছে চাওক আপোনালোকে 16ৰ পৰা ইয়াতে 14 হৈছে আমি যদি চাবলৈ যাওঁ 16ৰ পৰা 14 লৈ উল্টা মাইনাস হৈ গৈছে মানে -2 এটা কমি গৈছে বা 2 এটা কমি গৈছে 11ৰ পৰা এবাৰ 13 হ'ল 11 2 13 প্লাস 2 এটা হৈছে গাইস প্লাস 2 25ৰ পৰা 23 আকৌ মাইনাসত গ'ল সিরিজটো কি গৈ আছে মেইন কথা হৈছে যে আপোনালোকে সিরিজটো বুজি পাব লাগে যে ইয়াতে -2 +2 -2 কি গৈছে সিরিজটো যে পি আছে আমাৰ 16 নম্বৰত হিপানে এন লিখিছে এনটো আমাৰ 14 নম্বৰত আছে -2 ইয়াতে লিখি দিছো -2 তাৰ পিছতে কে আছে আমাৰ 11 নম্বৰ এম আছে 13 নম্বৰ এবাৰ হৈছে +2 ৱাই আছে আমাৰ 25 নম্বৰ আৰু ডাব্লু আছে 23 নম্বৰ -2 সিরিজ কি কৈছে -2 +2 আমি ইয়াতো ধুনীয়াকৈ কৰি দিও আৰু কৰিব পাৰিলে আপোনালোকে কমেন্ট কৰি দিব যে 23ৰ পৰা আমি প্ৰথমতে যেটো মাইনাস ইয়াতে হৈছিলে আমি তো মাইনাস কৰিব লাগিব 23ৰ পৰা মাইনাস যদি আমি 2 কৰিও তেনেহলে আমাৰ থাকে কিমান 21 আমাৰ 21 নম্বৰত ইউ আখৰটো আছে গতিকে আমাৰ আনসাৰ ইউ দি আৰম্ভ হ'ব 4 নম্বৰ অপচনটো আমাৰ ৰং আৰু 2 নম্বৰ অপচনটো ৰং গতিকে আমাৰ 1 নম্বৰ আৰু 3 নম্বৰৰ ভিতৰত আনসাৰ হ'ব লাগিব আৰু 16 আছে 16ৰ পৰা আমি আকৌ এবাৰ +2 কৰিব লাগিব বুজিছে যেহেতু মাইনাস প্লাস মাইনাস 16 আৰু 2 হে কিমান 18 হৈ যাব 18 নম্বৰত আমাৰ আৰ আখৰটো আছে আৰ গতিকে আমাৰ দুটা অপচনটো আৰ আৰ দিয়া আছে আমি লাষ্টৰটো কৰিব লাগিব 15 আছে 15ৰ লগত এবাৰ আমি কি কৰিব লাগিব -2 13 হ'ব 13 নম্বৰত আমাৰ এম আখৰটো আছে গতিকে আমাৰ আনসাৰ ওলালে ইউ আৰ এম একদম ইজি লাগিছে না আপোনালোকে কওকচোন গতিকে ইউ আৰ এম তো আমাৰ অপচন নম্বৰ কিমানত দিয়া আছে 3 দিয়া আছে গতিকে আমাৰ ৰাইট আনসাৰ হৈ গল অপচন নম্বৰ 3 আৰু কোৱেশ্চন মাৰ্কৰ ঠাইত কি হলে হয় ইউ আৰ এম হলে হয় সহজ লাগিছে নে তেনেহলে 4 নম্বৰ কোৱেশ্চনটো আগবঢ়াব পাৰো নে 4 নম্বৰ কোৱেশ্চনটো লৈ আইছো এবাৰ 4 নম্বৰ কুৱেশ্যনটো লৈ আছো গাইছ 4 নম্বৰ কুৱেশ্যনটো লৈ মন কৰিব এইটো এটা আটাইতকৈ বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আৰু কুৱেশ্যনটো 2019 চনত আহিছিলে আপোনালোকে ভালদৰে নোট কৰিব যে 2019 চনত আহিছিলে এই কুৱেশ্যনটো বুজি পাইছে এসএসসি জিডিত আহিছিলে তাৰ পৰা লৈ লৈছো এটা চাব আমাক কি দিছে কুৱেশ্যনটো বহুত টাফ হয় বুজি পাইছে দেখাত বহুত টাফ কিন্তু একদম ইজি কুৱেশ্যন হয় এটা চাব আমাক কি দিছে 1289 ইকুৱেল 272 দিছে কি দিছে 1289 ইকুৱেল 272 4356 ইয়াতে ইকুৱেল 1230 দিছে আৰু 2321 ইকুৱেল কিমান হ'ব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন বুজি পাইছে এটা চাওক আপোনালোকে খুব দীঘলীয়া লাগিছে কুৱেশ্যনটো আৰু টাফো লাগিছে গতিকে আপোনালোকক বুজাবলৈ মই ইয়াতে ধুনীয়াকৈ লিখিলো 1289 আমাক ইকুৱেল দিছে 272 তাৰ পিছতে 4356 অনুপাত 1230 দিছে 1230 তাৰ পিছতে 23 তাৰ পিছতে 21 ইকুৱেল কিমান হ'ব আমি উলিয়াব লাগে আপোনালোকে যদি কোনোবাই পাৰে তেনেহলে উলাই দিলে ভাল লাগে কিয়নো আপোনালোকে কুৱেশ্যনটো চাওকচোন বহুত টাফ লাগিছে কিন্তু যেতিয়া এতিয়া আমি কৰিম আৰু মই যেটো নিয়মত কৰাই দিম চাব আপোনালোকে তিনি ধৰণৰ এয়াৰ এনসাৰ ওলাব পাৰে কিন্তু মই সহজ নিয়মটো লৈছো 1289 দিয়া আছে কি দিছে 1289 272 আমি কেনেকৈ পাব পাৰো গোটেই কেটাকে যদি যোগ কৰো তেনেহলে আমাৰ বেছি হৈ যায় গোটেই কেটাকে পূৰণ কৰি যদি 272 ওলাব নে গাইছ 8 9 গুণ 72 72 এগুণে 72 72 দুগুণে 272 নহব গাইছ অলপ কম হৈ যায় আমি যদি 2 এগুণে 2 1 দুগুণে 2 2 8 গুণে 16 16 9 গুণ কৰিলে আমাৰ অকনমান
মিলিছিলে গৈ গাইজ কিন্তু এতিয়া যদি আপোনালোকে চাব তেনেহ'লে আমি 2 এগুণে 2 যদি এক্সট্ৰাকৈ পূৰণ কৰি দিওঁ আৰু 8 9 গুণ যদি এক্সট্ৰাকৈ পূৰণ কৰি দিওঁ তেনেহ'লে 2 এগুণে 2 8 9 গুণে 72 আমি যদি বহাই দিওঁ এইটো নিয়মত ওলাব এনচাৰটো গাইজ চাবচোন আপোনালোকে এইটো নিয়মত আমি যদি প্ৰথমৰ দুটা পূৰণ কৰি দিওঁ 2 এগুণে 2 তেনেহ'লে আমি বহাইছোঁ 8 9 গুণে 72 72 আমি বহাই দিছোঁ যদি আমি এনেকুৱাকৈ বহাই দিওঁ আমাৰ এনচাৰটো ওলাইছে দেখোন গাইজ চাওকচোন আপোনালোকে দেখিছে আৰু 272 টো ইয়াতে আমাৰ দিয়া আছে তেনেকা হ'লে আমি ইয়াতে 4 আৰু 3 পূৰণ কৰিম তাৰপিছতে 6 আৰু 5 পূৰণ কৰিম 4 5 গুণে 20 4 5 গুণে কিমান 20 5 6 গুণে 30 ইয়াতে 20 নহয় 4 5 গুণে গাইজ সৰি অকণমান মই অংক কৰি ভাগৰি যাওঁ দিনত তাৰ বাবে ভাগৰ মই পাহৰি পাইছোঁ বুজি পাইছে পাহৰা নাই অলপ অভাৰ অংক কৰি দিওঁ না মই তাৰ বাবে অভাৰ হৈ যায় 4 3 গুণে 12 ইয়াতে লিখিছোঁ তাৰপিছতে 5 6 গুণে 30 আমি যদি এক্সট্ৰাকৈ লিখি দিওঁ তেনেহ'লে 12 30 গাইজ ইয়াতো দিয়া আছে দেখিছে একদম ধুনীয়াকৈ মিলাই দিছোঁ নিয়মটো একদম ইজি লাগিছেনে এতিয়া চাওক আপোনালোকে প্ৰথমৰটো আৰু ছেকেণ্ডৰটো পূৰণ কৰি এক্সট্ৰাকৈ লিখিব লাগে তাৰপিছতে থাৰ্ডটো আৰু ফ'ৰটো পূৰণ কৰি এক্সট্ৰাকৈ লিখি দিছে 1 2 8 9 ৰ পৰা আমি 272 ডাইৰেক্টলি পাইছোঁ আৰু 4 3 5 6 ৰ পৰা আমি 1 2 3 0 ডাইৰেক্টলি পাইছোঁ গতিকে এতিয়া আমি 2 3 গুণ পূৰণ কৰি দিম এতিয়া 2 3 গুণে কিমান 6 আৰু 2 এগুণে কিমান 2 গতিকে আমাৰ এনচাৰ 62 ওলাইছে দেখিছে কুৱেশ্যনটো ইমান ডাঙৰ আৰু এনচাৰ অনলি 62 ওলাইছে দেখিছেনে গাইজ একদম ইজি লাগিছেনে আপোনালোকৰ গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল কিমান 62 আৰু 62 টো অপশ্যন নম্বৰ কিমানত দিয়া আছে 3 দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 3 আৰু কুৱেশ্যন মাৰ্কৰ টাইট হ'লেহে আমাৰ 62 বুজি পাইছেনে যদিহে বুজি পাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব ইয়াতে 5 নম্বৰ কুৱেশ্যনটো কি দিছে তলত দিয়া প্ৰশ্নটোৰ উত্তৰ ক'লা আমাক আলফাবেট লৈ আনিছোঁ কিয়নো আলফাবেটৰ 3টামান আহে কুৱেশ্যন বুজি পাইছে আৰু ৰিজনিঙত অনলি 20টা বা 19টাই কুৱেশ্যন আহে আপোনালোকে সেই নাম্বাৰটোত হেৰুৱাই ল'ব নোখোজিব কিয়নো বাকী নাম্বাৰ চিৰিজবোৰহে কমন পেলাবলৈ টান আছে বাকী আমাৰ ব্লাডৰবোৰ আমাৰ গোটেই একেই নিয়মত পৰে আৰু আমাৰ যিয়ে নহয় ৰিজনিং আমাৰ বাকীবোৰ ৰিজনিঙো আমাৰ একে নিয়মতে পৰে কিন্তু আলফাবেট আপোনালোকে যিমান কৰে কেতিয়াও ওলাব তাৰ সমাপ্ত কৰিব নোৱাৰিব এনেকুৱা আলফাবেট আছে বুজি পাইছে বাকী আমাৰ ভেন চিত্ৰৰ আহিব সেইটোও পাৰিম মিচিং নাম্বাৰ আহিব সেইটোও পাৰিম বুজি পাইছে আপোনালোকে কৰ্ডিং ডিকৰ্ডিং আহিব সেইটোও পাৰিম ইয়াতে চাব তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে MTO দিয়া আছে বুজি পাইছে MTO অনুপাত কি দিছে KRM দিছে তাৰপিছতে যোনটো ওলাবলগীয়া দিছে OKD ইকুৱেল কিমান হ'ব আমি ওলাব লাগে এতিয়া আমি ধুনীয়াকৈ লিখিলোঁ ইয়াতে M দিয়া আছে তাৰপিছতে T দিয়া আছে তাৰপিছতে O দিয়া আছে অনুপাত K তাৰপিছতে R তাৰপিছতে M গতিকে এতিয়া আমি যোনটো ওলাব লাগে সেইটো হৈছে OKD অনুপাত কিমান হ'ব উলিয়াব লাগে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে ইয়াত আমি প্ৰথমতে MTOৰ পৰা KRM কেনেকৈ পালে সেইটো চাম তাৰপিছতে OKDৰ পৰা কুৱেশ্যন মাৰ্কত কি হ'ব সেইটো চাম গতিকে আমি আলফাবেটৰ কুৱেশ্যনবোৰ পালে ডাইৰেক্টলি কওঁ যে মই নাম্বাৰিং কৰি দিব আপোনালোকে এনচাৰ 100% ওলাই যাব বুজি পাইছে 110% এনচাৰ ওলাই যাব গতিকে এমৰ মানটো আমি 13 সকলোৱে জানো টিৰ মানটো 20 তাৰপিছতে ওৰ মানটো হৈছে 15 ওৰ মানটো কিমান 15 কেৰ মানটো 11 আৰু আৰৰ মানটো 18 আৰু এমৰ মানটো 13 ইপিনেও লিখি দিছোঁ গাইজ সেইপিনৰটো একেবাৰে লিখি দিওঁ আপোনালোকে চাব আমি যদি সিপানে চাওঁ ওৰ মানটো 15 কেৰ মানটো 11 আৰু ডিৰ মানটো আমাৰ 4 কিমান হৈছে 4 গতিকে এতিয়া আমি কি কৰিব লাগিব আপোনালোকে ভালদৰে মন কৰক আমি প্ৰথমে কি কৰিম উঠনি কৰাৰ নিচিনা যে এমৰ পৰা কে চাম টিৰ পৰা আৰ চাম ওৰ পৰা এম চাম ওৰ পৰা কি চাম এম চাম গতিকে এতিয়া আমি 13ৰ পৰা 11 লিখিছে 13ৰ পৰা 11 হ'লে কিমান মাইনাছ হৈ গৈছে নে নাই মাইনাছটো 20ৰ পৰা 18 লিখিছে মাইনাছটো 15ৰ পৰা 13 লিখিছে মাইনাছটো গাইজ একদম ইজি হৈ গ'ল দেখিছে সিৰিজটো কি গৈ আছে গাইজ ব্ৰাইডে মাইনাছটোকে গৈ আছে বুজি পাইছে কি গৈ আছে যে মাইনাছটোকে গৈ আছে ঠিক একেটা নিয়মতে এইটোও কৰিম আমি তেনেহ'লে ওলাই নেকি এনচাৰ চাওক 15ৰ পৰা আমি -2 কৰি দিম 13 হ'ব 13 নম্বৰত এম আখৰটো আছে গতিকে আমাৰ এনচাৰ এম দিয়া আৰম্ভ হ'ব বুজি পাইছে আৰু 11 আছে 11ৰ পৰা -2 কৰিলে 9 থাকে 9 নম্বৰত আমাৰ আই আখৰটো আছে এম আই গোটেইকেইটা অপশ্যনতে আছে 4ৰ পৰা -2 কৰি দিম 2 হ'ব গতিকে 2 নম্বৰত আমাৰ বি নাম্বাৰটো আছে বি আলফাবেট গতিকে এনচাৰ ওলালে আমাৰ MI
বি গতিকে MIB টো আমাৰ কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন MIB টো অপশ্যন নম্বৰ 3 ত দিয়া আছে বুজি পাইছে একদম ইজিকৈ শিকাই দিছো হ'ব পাৰে কথা অলপ বেছি কওঁ কিন্তু আপোনালোকে বুজি পোৱাটো মেইন গতিকে আজিলৈ ইমানখিনি মই 5টা 6টাই কুৱেশ্যন আনো বেছি নানো কিয়নো আপোনালোকে এনেকুৱা হ'লে আমনি পাই যায় চাবলৈ তেনেহ'লে আজিলৈ ইমানখিনি যদিহে মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ অলপ সহায় হ'ব নিচিনা লাগিছে তেনেহ'লে CBK ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব মই আপোনালোকক আগলৈ বহুত আগুৱাই যোৱাত সহায় কৰিম বুজি পাইছে তেনেহ'লে আজিলৈ সামৰিছোঁ